हेलो फ्रेंड्स, सबै ভালে আছেনে? আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আপোনালোকে যিবিলাকে PM কিষাণৰ বেনিফিচিয়াৰী হয় বা বেলেগ ঘৰৰ বেলেগ কোনোবা যদি বেনিফিচিয়াৰী হয়, আপোনালোকে সেইটো ষ্টেটাছ যদি চেক কৰিব বিচাৰি আছে, চেক কৰিব পৰা নাই, সেইটো কাৰণে মই আজি দেখাই দি আছোঁ কেইটামান পদ্ধতি, যাৰ জৰিয়তে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চাব পাৰে। পে'মেণ্ট কিয় হোৱা নাই, কেতিয়া পে'মেণ্ট পাইছে। চ' সেইটো কৰাৰ কাৰণে প্ৰথমতে এটা ব্ৰাউজাৰ খুলি লওঁ। মই ক্ৰম খুলি আছোঁ। আপোনালোকে মোবাইলৰ বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। গোটেইখিনি চোৱাৰ কাৰণে মই দেখাই দি আছোঁ। ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিম PM কিষাণ বুলি। PM কিষাণ। চাওক, প্ৰথম লিংকটো আহিছে, এইটো লিংকতে ক্লিক কৰিলে হ'ল মোবাইল দি হ'লে। আৰু মই লেপটপৰ কাৰণে মই নতুনকৈ টেব লৈ আছোঁ আৰু এটা। এতিয়া চাওক, PM কিষাণৰ ৱেবছাইটটো খোল খাইছে। ইয়াতে আহি আপোনালোকে যেতিয়া এই বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটো আছিলে, ইয়াতে ক্লিক কৰি অপেক্ষা কৰক অলপমান। এইটো চাওক, ইয়াতে চাৰ্চ অপশ্যনত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নহ'লে ইয়াতে ক্লিক কৰি মোবাইল নম্বৰ ল'ব পাৰি। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ জনা আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে এণ্টাৰ কৰিব। যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তাতে যিয়ে হওক ইয়াতে এণ্টাৰ কৰিব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰিব, তাৰপিছত ইয়াতে এইটো ইমেইল যে ইয়াতে কেপচাটো যে আছে, এই কেপচাটো ইয়াতে ফিল কৰিব। ফিল কৰাৰ পিছত এইটো গেট ডাটা। চ' আপোনালোকে যদি এনেকৈ মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই, তেনেহ'লে মোবাইল নাম্বাৰ দিও চাব পাৰে। আৰু যদি এই দুটা মোবাইল নম্বৰ দি যদি কাম কৰা নাই, তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব। এইটো ছাইডত যাব, এইটো যে অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰিব। এইটো চাওক ভালকৈ, নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তেতিয়া ইয়াতে আহি মোবাইল নম্বৰ, আপোনাৰ যিটো মোবাইল ৰেজিষ্ট্ৰেশ্যন কৰা আছে মোবাইল নম্বৰ দিয়া আছে, এই মোবাইল নম্বৰ মাৰিব। মই মোৰ মোবাইল নম্বৰটো মাৰি আছোঁ। তাৰপিছত তলত দিয়ে কেপচা ফিল কৰিব, এইটো কেপচা। ইয়াতে গেট OTP, গেট মোবাইল OTP, ইয়াতে ক্লিক কৰিব। তাৰপিছত চাব মোবাইলত এটা OTP গৈছে। এই মোবাইললৈ অহা OTP ইয়াত এণ্টাৰ কৰিব লাগিব। চাৰিটা অংকৰ OTP হ'ব। গেট ডিটেইলছ। তাৰপিছত চাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু বেনিফিচিয়াৰী নেম তলত শ্ব' কৰিব। এতিয়া কি কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াৰ পৰা লিখি ল'ব, নহ'লে যদি কপি কৰাৰ ব্যৱস্থা আছে তেনেহ'লে কপি কৰি ল'ব। মই ইয়াৰ পৰা কপি কৰি লৈছোঁ। এইটো হ'ল। এতিয়া আমি আকৌ হোম স্ক্ৰীনত যাম। ইয়াতে হোমত ক্লিক কৰি দিলে হৈ যাব। আকৌ হোম স্ক্ৰীন আহি গ'লোঁ। এতিয়া আমি যাম আকৌ বেনিফিচিয়াৰী ষ্টেটাছত। ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে। এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে এণ্টাৰ কৰিম। যিহেতু আগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জনা নাছিল, সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ আহিলোঁ তাৰ পৰা কপি কৰি। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈ গ'ল। এতিয়া তলৰ কেপচা ফিল কৰোঁ।
গেট ডেটাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব গোটেইখিনি ডিটেইলছ তলত আহি গৈছে। কিমান তাৰিখৰ পৰা ইনষ্টলমেণ্ট দি আছে, কেইটা ইনষ্টলমেণ্ট দিছে, কিমানকৈ দিছে, ট্ৰানজেকশ্যন নম্বৰ কি আছিল, গোটেইখিনি ইয়াত আহি যাব। এইটো পেজ আপোনালোকে প্ৰিণ্ট কৰিব পাৰে, নহ'লে এনে PDF আকাৰে ছেভ কৰিব পাৰে এইটো অপশ্যনৰ পৰা। ভিডিঅ' ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। বন্ধুসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। শেষলৈকে থকাৰ কাৰণে ধন্যবাদ আপোনালোকক। আজিলৈ ইমানেই।